বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইউৰোপ মহাদেশৰ ইউক্ৰেইন দেশখনৰ বিষয়ে কিছু কথা। বন্ধুসকল বৰ্তমান সময়ত আটাইতকৈ চৰ্চাত থকা দেশখনেই হ'ল ইউক্ৰেইন। কিয় এই দেশখন চৰ্চাত আছে সেই কথা মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়া আমি মাত্ৰ এই দেশখনৰ বিষয়ে কিছু কথা জানি লওঁ আহক। বন্ধুসকল এই ইউক্ৰেইন হ'ল ইউৰোপৰ পূব অংশত অৱস্থিত এখন দেশ। ইয়াৰ পশ্চিমে আছে পোলেণ্ড, স্লোভাকিয়া আৰু হাংগাৰী। তাৰ পিছত দক্ষিণ পশ্চিমে আছে ৰোমেনিয়া আৰু মলডোভা। তাৰ পাছত দক্ষিণে আছে কৃষ্ণসাগৰ। তাৰ পাছত পূব আৰু উত্তৰ পূবত আছে ৰাছিয়া আৰু উত্তৰ দিশত আছে বেলাৰুছ। বন্ধুসকল এই দেশখনৰ মুঠ মাটিকালি হ'ল 6,03,628 বৰ্গ কিলোমিটাৰ। আয়তনৰ ফালৰ পৰা ই বিশ্বৰ 45 নম্বৰত থকা বৃহত্তম দেশ। এই দেশখনৰ মুঠ জনসংখ্যা হ'ল প্ৰায় 4,37 লাখ। বন্ধুসকল উইকিপিডিয়াৰ তথ্য অনুসৰি ইয়াৰে 87.3% লোক হ'ল খ্ৰীষ্টান, 11% মানুহ হ'ল ধৰ্মহীন, 0.8% মানুহ হ'ল অন্যান্য ধৰ্মৰ আৰু 0.9% লোকে কোনো ধৰণৰ উত্তৰ নিদিয়াকৈ থকা লোক। বন্ধুসকল কিয়েভ হ'ল এই দেশৰ ৰাজধানী আৰু বৃহত্তম চহৰ। এই চহৰ দেশখনৰ উত্তৰে অৱস্থিত। ই দেশখনৰ এখন উন্নত চহৰ হোৱাৰ লগতে শিল্প, বৈজ্ঞানিক শিক্ষা সংস্কৃতিৰো কেন্দ্ৰ। এই চহৰখনে 839 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। বন্ধুসকল ইণ্টাৰনেট ব্যৱহাৰ কৰি পোৱা তথ্য অনুসৰি ইয়াৰ বৰ্তমান জনসংখ্যা প্ৰায় 30.1 লাখ আৰু জনসংখ্যাৰ ফালৰ পৰা ইউৰোপ মহাদেশৰ ই হ'ল 7 নম্বৰত থকা জনবহুল চহৰ। বন্ধুসকল এই দেশখনৰ অধিকাংশ মাটিয়েই কৃষিৰ বাবে উপযোগী আৰু এই দেশখন খনিজ সম্পদেৰেও ভৰপূৰ। যদিহে ইয়াৰ আমি ৰাজনীতিৰ কথা ক'বলৈ যাওঁ, ইয়াত জনগণৰ দ্বাৰা ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয় আৰু ইয়াৰ ম্যাদ হৈছে 5 বছৰ। আৰু বৰ্তমান ৰাষ্ট্ৰপতি কোন সেয়া আপোনালোকে নকলেও জানে, তথাপিও কৈছো বৰ্তমান ৰাষ্ট্ৰপতি হ'ল ভলোদিমিৰ জেলেনস্কি। বন্ধুসকল আপোনালোকে পৰিৱেশ অধ্যয়নত পোৱা চৰ্ণোবিল নিউক্লিয় বিস্ফোৰণ এই দেশৰে ঘটনা আছিল। বন্ধুসকল ইউক্ৰেইনৰ আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ' বিশ্বৰ সকলোতকৈ গভীৰ মেট্ৰ' চিষ্টেম। ইয়াৰ গভীৰতা প্ৰায় 105 মিটাৰ। বন্ধুসকল WHO তথা বিশ্ব স্বাস্থ্য সংস্থাৰ মতে মদ সেৱনৰ ফালৰ পৰা ই বিশ্বৰ 6 নম্বৰত থকা দেশ। বন্ধুসকল এই ইউক্ৰেইন দেশৰ প্ৰধান চৰকাৰী ভাষা যদিও ইউক্ৰেইনিয়ান, কিন্তু ইয়াৰে বহুত মানুহে ৰাছিয়ান ভাষাটো কথা ক'ব জানে, যাৰ বাবে ৰাছিয়ান লেংগুৱেজ ইয়াৰ অন্যতম এক প্ৰধান ভাষা। বন্ধুসকল ইয়াৰ পাছত জানিবলগীয়া কথাটো হ'ল এই ইউক্ৰেইন দেশ 1922 চনত ছোভিয়েট ইউনিয়নৰ অংশ হৈছিল। তাৰ পাছত আকৌ 1991 চনত ই স্বাধীন হৈছিল, অৰ্থাৎ ছোভিয়েট ইউনিয়নৰ পৰা ওলাই আহি স্বতন্ত্ৰ দেশ হিচাপে প্ৰতিষ্ঠিত হৈছিল। বন্ধুসকল এই দেশক ইউৰোপৰ ব্ৰেড বাস্কেট বুলিও কোৱা হয়। বন্ধুসকল আপোনালোকে মনত ৰাখিব ই এখন ইউৰোপীয় দেশ হলেও কিন্তু ইউৰোপীয়ান ইউনিয়নৰ সদস্য নহয়। ইয়াৰ পাছত জানিবলগীয়া কথাটো হ'ল মাটিকালিৰ ফালৰ পৰা ই ইউৰোপৰ আটাইতকৈ ডাঙৰ দেশ। আপোনালোকে যদিহে ভাবিছে ইউৰোপৰ আটাইতকৈ ডাঙৰ দেশ ৰাছিয়া, কিন্তু এই ভিডিঅ'টোত ৰাছিয়াক ইউৰোপৰ আটাইতকৈ ডাঙৰ দেশ বুলি নোকোৱাৰ কাৰণটো হ'ল যে ৰাছিয়াৰ অধিকাংশ ঠাই এছিয়া মহাদেশৰ ভিতৰত পৰে, সেয়েহে মই ইউক্ৰেইনকে ইউৰোপৰ আটাইতকৈ ডাঙৰ দেশ বুলি কৈছো। এয়া আপোনালোকে মনত ৰাখিব। বন্ধুসকল নেক্সট জানিবলগীয়া কথাটো হ'ল ইয়াৰ চৰকাৰী মুদ্ৰা হ'ল ইউক্ৰেইনীয় হ্ৰিভনিয়া আৰু এক হ্ৰিভনিয়া আমাৰ ভাৰতৰ টকাৰ হিচাপত 2.53 পইচাৰ সমান। লগতে ইয়াৰ ড্ৰাইভিং সাইড হ'ল ৰাইট হেণ্ড সাইড আৰু ডাইলিং কোড হ'ল +380। বন্ধুসকল যদিহে আপোনালোকৰ মনত প্ৰশ্ন হৈছে ইউক্ৰেইন এখন উন্নত দেশ নে অনুন্নত দেশ, ইয়াৰ উত্তৰত আমি ক'ব লাগিব যে ইউক্ৰেইন এখন উন্নয়নশীল দেশ, অৰ্থাৎ ই সম্পূৰ্ণৰূপে উন্নত দেশ নহয় বা সম্পূৰ্ণৰূপে অনুন্নত দেশো নহয়। ই বৰ্তমান উন্নয়নশীল অৱস্থাত আছে। বন্ধুসকল এক ৰিচাৰ্চ অনুসৰি 1990 চন মানৰ পৰা ইয়াৰ জনসংখ্যা কমি আহিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল ইমিগ্ৰেশ্যন, অৰ্থাৎ ইয়াৰ মানুহবিলাক ওচৰৰ উন্নত দেশলৈ যাবলৈ লৈছে এক উন্নত মানদণ্ডৰ জীৱন কটাবৰ বাবে, আৰু যাৰ বাবে ইয়াৰ জনসংখ্যা 1990 চনৰ পৰা কমি আহিছে বুলি কোৱা হয়। আৰু বৰ্তমান সময়ত বন্ধুসকল ৰাছিয়াৰ লগত হোৱা যুদ্ধৰ বাবেও ইয়াৰ জনসংখ্যা আৰু কমিবলৈ ধৰিছে। এই যুদ্ধৰ পৰা কিন্তু এইটোও স্পষ্ট হৈছে যে ইয়াৰ নাগৰিক সাংঘাতিক সাহসী আৰু দেশপ্ৰেমী, য'ত নেকি সাধাৰণ মানুহেও হাতত বন্দুক লৈ ৰাছিয়াৰ লগত যুঁজিব ওলাই গৈছে। বন্ধুসকল বৰ্তমান সময়ত কিন্তু এই দেশখন যুদ্ধৰ বাবে চৰ্চাত থাকিলেও সৌন্দৰ্যৰ ফালৰ পৰাও এই দেশখন নামত ল'বলগীয়া। এটা সময়ত ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এই ফটোখন এই ইউক্ৰেইন দেশৰে এটুকুৰা ঠাই। ই আচলতে এটা ট্ৰেইন টানেল হয়। এই দেশখনৰ সৌন্দৰ্যৰ বাবেও লাখ লাখ মানুহে এই দেশখন ভিজিট কৰে। ইয়াৰ উপৰিও বন্ধুসকল এই দেশত পঢ়াৰ খৰচ খুব কম বুলি কোৱা হয়,
যাৰ বাবে ভাৰত পাকিস্তানকে ধৰি বিভিন্ন দেশৰ পৰা ছাত্ৰ ছাত্ৰী ইয়াত মেডিকেল সায়েন্স আৰু অন্যান্য বিষয় পঢ়িবলৈ যোৱা দেখা যায়। বন্ধুসকল, যদিহে আপোনালোকে জানিব বিচাৰে যে এই দেশখনৰ আটাইতকৈ জনপ্ৰিয় খেল কি, ইয়াৰ উত্তৰ হ'ব এই দেশখনৰ আটাইতকৈ জনপ্ৰিয় খেল হৈছে ফুটবল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আমি ইউক্ৰেইন দেশৰ আটাইবিলাক কথা সন্নিৱিষ্ট কৰা নাই যদিও মই আশা কৰিছো আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিছু পৰিমাণে হ'লেও ইউক্ৰেইন দেশখনৰ কথা জানিব পাৰিলে। যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ এই ভিডিঅ'টোত লাইক কৰক, কমেণ্ট কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক। ধন্যবাদ।